হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি অলপ ফুৰিব ওলাই আহিলোঁ সকলো লগ লাগি। আজি ৰবিবাৰ আছিল, মোৰ দোকান বন্ধ, তো ভাবিলোঁ অলপ যাই ঘূৰি আহোঁ। গুৱাহাটীত এটা শ্বহীদ স্মাৰক বনোৱা হৈছে, মানে যিসকল মানুহে অসম যুদ্ধত শ্বহীদ হৈছিল তেওঁলোকক সন্মান জনাই বনাইছে। এইটো বহুত ধুনীয়া বনাইছে, বহুতৰ ভিডিঅ' চালোঁ, বহুত ব্লগাৰ আছিল, তেওঁলোকৰ ব্লগ চাই আহিছোঁ মই। বহুত ধুনীয়া বনাইছে, তো মই ভাবিলোঁ আজি যাই অলপমান চাই আহোঁ। এইটো হ'ল মেইন গেট, বাহিৰখিনি এইটো। তাৰপিছত আপোনালোকক ভিতৰত সোমাই দেখাই আছোঁ কেনেকুৱা হৈছে। এইখিনি চাওক, ইয়াৰ পৰা চাই এনেকুৱা লাগে যে মই ডুবাইত আহিছোঁ নেকি। পূৰা ডুবাই ফিল আহে আৰু জেগাখন বহুত ডাঙৰ আৰু বহুত ধুনীয়া। দুই চাইডে পুখুৰী আছে, গাৰ্ডেন আছে, বহুত ধুনীয়া বনাইছে। এতিয়া আমি ভিতৰত যাম আৰু ভিতৰত যাই আপোনালোকক দেখাই আছোঁ কি আছে। আৰু যদি মোৰ কোৱাত কিবা ভুল হয় তো মোক ক্ষমা কৰি দিব, মই ইমান হয়তো ভালকৈ ক'ব পৰা যাব লাগে। এইটো অলপ গোলকৈ বনাইছে, তো আমি ইয়াতে চেণ্ডেল খুলিলোঁ। এতিয়া আপোনালোকক ঘূৰি দেখাইছোঁ। এইটো ইয়াতে পানী দিয়া আছে, পানীবোৰ অলপমান বেয়া হৈ গৈছে, মানে তলটো চাফা কৰা হোৱা নাই চাগে, নতুনকৈ বনাই আছে সেইকাৰণে। বহুত ডাঙৰ বিল্ডিং হয়, ওপৰখিনি এতিয়াও বনোৱা হোৱা নাই, অকল 2 তলাহে মানে কমপ্লিট হৈছে। তাকো মাজত এতিয়ালৈ একো বস্তু অনা নাই, হয়তো আনিব চাগে কিবা। এতিয়া আমি ভিতৰত সোমাই আহিলোঁ আৰু এইটো হ'ল অসম মেপ, ইয়াতে লিখা আছে জয় আই অসম বুলি। তাৰপিছত এইফালে আছে যিসকল মানুহে শ্বহীদ হৈছিল তেওঁলোকৰ মূৰ্তি বনাই কেনে, মানে নামৰ লগত বহাই থোৱা হৈছে। আপোনালোকক দেখাই আছোঁ মই। আৰু আপোনালোকক যদি মোৰ ভিডিঅ'টো ভাল লাগে তো লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ফেচবুকত চাই থাকিলে ফ'ল' কৰি দিব। এয়া কিমান মানুহ যুদ্ধত মানে শ্বহীদ হৈছিল, তেওঁলোকৰ এইবোৰ চব মূৰ্তি হয়, চব বহুত আছে এনেকুৱা। মানে আপোনালোকক যদি মই শ্ল' দেখাওঁ তো বহুত টাইম লাগিব, তাৰ কাৰণে মই ভিডিঅ'টো অলপ ফাষ্ট কৰি দিছোঁ, ফাষ্ট কৰি দি দেখাই আছোঁ। তথাপি মানে মই পূৰাটো দেখাব পৰা নাই, বহুত আছে, মানে বহুত ঘূৰিব লাগে। আমিতো অটো বুক কৰি আহিছোঁ, তাৰ কাৰণে ইমান এটা অসুবিধা পোৱা নাই। আৰু আপোনালোকে যদি আহে তো এনেকুৱাই আহিব, অটো বা উবেৰ বুক কৰি আহিব। বহুতো নিজৰ গাড়ী আছে, তেওঁলোকেতো নিজৰ গাড়ী লৈয়ে আহিছে। আৰু আমি আহিছিলোঁ 1 মান বজাত, আহি চাব পাৰিছোঁ, ভালকৈ ঘূৰিছোঁ, চাইছোঁ। বহুতে নিজৰ গাড়ী লৈ আহিছে। ইয়াতে জেগাও আছে গাড়ী পাৰ্ক কৰি থোৱাৰ, গাড়ী পাৰ্ক কৰি থৈছে। এইটো হ'ল 2nd ফ্ল'ৰ, ইয়াতে আহিছোঁ। ইয়াতে বৰ্তমান একো ৰখা নাই, হয়তো কিবা ৰাখিব চাগে। এইখিনি এনে মানে চিৰি বনাইছে, ইয়াতে চাগে লিফ্ট বনাব, হ'ব পাৰে এনেকুৱা। ভালকৈ এতিয়াও একো কৰা নাই, নতুন হয়তো তাৰ কাৰণে। তাৰপিছত আমি ওলালোঁ বাহিৰত। এইখিনি চাওক, এইটো এটা পুখুৰী হয়, বহুত ভাল লাগিছে জেগাখিনি। আপোনালোকেও আহিব, আপোনালোককো ভাল লাগিব জেগাটো। ইয়াতে মানে মানুহে পইচা পেলাইছে, কি কাৰণত আমি এইটো বুজি পোৱা নাই, তাৰ কাৰণে ভিডিঅ' বনাই আছিলোঁ। আপোনালোকে জনাবচোন কি কাৰণত পেলাইছে। তাৰপিছত বাহিৰত ওলাই আহিলোঁ, এতিয়া আমি ওলাই যাম। বহুত দেৰি হৈ গ'ল, 1 বজাত আহিছিলোঁ যিহেতু, 3টা বাজিলেই। তাৰ কাৰণে আমি ভাবিলোঁ এতিয়া ওলাই যাম। ইয়াৰ পৰা হয়তো যাওঁতে গাড়ী নাপাব পাৰোঁ, তাৰ কাৰণে আকৌ গাড়ী বুক কৰিলে কেতিয়াবা বুক হয়, কেতিয়াবা নহয়, তাৰ কাৰণে বহুত অসুবিধা হয়। এতিয়া আমি ওলাই আহি ইয়াতে চাওমিন খালোঁ। তো খোৱাৰ আগত ভিডিঅ' বনাব পাহৰিয়ে গৈছিলোঁ, খোৱাৰ পিছতহে বনালোঁ।